নমস্কাৰ অলপ আগতে মই এটা স্কেমত মানে ফচিছিলোঁ কিন্তু মই স্কেমটো মোৰ লগত নহ'ল কাৰণ মই বুদ্ধিটো গম পাই মই বাছি দিলোঁ কিন্তু আপোনালোকৰ লগতো এনেকুৱা ধৰণৰ স্কেম হ'ব পাৰে বুলি মই ভিডিঅ'টো বনালোঁ মই স্কেমাৰজনক এতিয়া ফোন লগাই আপোনালোকক লাইভ প্ৰুফ দেখাই দিম যে কেনেকৈ মানুহে স্কেম কৰে আৰু মানুহৰ পৰা পইচা লুটে আপোনালোকে গমেই নাপাব যে আপোনাক আচলতে কেনেকৈ ঠগিলে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ মই স্কেমাৰজনক ফোন লগাওঁ এয়া মোৰ মোবাইলত অলপ আগতে ফোন আহিছিলে স্কেমাৰজনৰ মই এতিয়া ডায়েল কৰি চাওঁ ডায়েল কৰিলে যদি আহি যায় ৰিচিভ কৰে যদি মই ভিডিঅ'টো কমপ্লিট কৰিব পাৰিম ৰিচিভ নকৰিলেতো গম নাপাওঁ মই লাউড স্পীকাৰত দিম যাতে আপোনালোকে গোটেইখিনি শুনি থাকে ঠিক আছে মই স্কেমাৰজনক ফোন লগাওঁ ফোনটো লাগি আছে গাইজ গম নাপাওঁ মই কিন্তু ৰিচিভ কৰিব নকৰোঁ হেল্ল' হেল্ল' অঁ দাদা অঁ আপুনি ফোন কৰিছিলে দিনত এই মোৰ মাটিৰ কেছটোক লৈ কি আছিলে মই তেতিয়া মানে শুই আছিলোঁ ভালকৈ বুজি নাপালোঁ কি আপোনাৰ আধাৰ কাৰ্ড আৰু কি লাগিব আধাৰ কাৰ্ড ফটো একপি অঁ পেন কাৰ্ড অঁ এই তিনিটা বস্তু আপোনাক হোৱাটছএপত দিব লাগিব ন হয় হয় ঠিক আছে এটা কাম কৰোঁ নহ'লে আধাৰ কাৰ্ডটো মোৰ লগত আছে পান কাৰ্ডটো নাই ফটোটো বাৰু উঠি দিব পাৰিম এই কিবা মই হেৰিটো কেতিয়া পাম মাটিৰ পট্টাটো কেতিয়া পাম ন অনলাইন পে'মেণ্ট কৰি দিয়াৰ পিছতে পাই যামনে হয় হয় আপোনালোকে হোৱাটছএপতে পঠাই দিয়া হ'ব অঁ এনেই মই আপুনি ক'ৰ পৰা কৈ আছে চাৰ্কল অফিচৰ পৰা হয় চিপাঝাৰ চাৰ্কল অফিচ নে হয় হয় ঠিক আছে আপোনাৰ নামটো অঁ আপোনাৰ নামটো গৌতম দাস গৌতম দা অ'কে ঠিক আছে গৌতম দা আপুনি মোক এই পে'মেণ্টৰ কাৰণে কি লিংক পঠাব লাগে অ' টি পি নে আপোনাৰ স্কেনাৰত দিলে হয় পে'মেণ্টটো মই এতিয়া কৰাই দিওঁ মই মোৰ লগত পান কাৰ্ডটো নাই পান কাৰ্ডটো অলপ আপোনাক দেৰিকৈ দিলে হ'বনে হ'ব হ'ব ঠিক আছে আপুনি এটা কাম কৰকচোন এই হেৰি কৰক এই মোক পে'মেণ্টৰ লিংকটো দি দিয়ক মোৰ এইটো নাম্বাৰতে হোৱাটছআপ আছে ঠিক আছে হেল্ল' আপুনি ডকুমেণ্টছটো পঠাইছেনে ডকুমেণ্টছ নহয় মোৰ গোটেইকেইটা ডকুমেণ্টছ লগত নাই মই ভাবিছোঁ পে'মেণ্টটো কৰি অলপ জল্দি কৰি থৈ দিওঁ ডকুমেণ্টছকেইটা পে'মেণ্টৰ পিছত ফোন কৰিম আপোনাক ৰ'ব হয় নেকি আপুনি যিজন ব্যক্তিৰ সৈতে কথা পাতি আছে তেওঁ আপোনাৰ কলটো হোল্ডত থৈছে গাইজ হোল্ডত থৈ দিলে নাজানো কিয় হোল্ডত থৈ দিছে ফোনটো কাটি দিলে মই ডকুমেণ্টছকেইটা পঠাই চাওঁ তেতিয়াহে চাগে পে'মেণ্টৰ লিংকটো দিব গম পাইছেনে এওঁ এতিয়া মোক কৈছে যে এওঁ চিপাঝাৰ চাৰ্কুলৰ হয় কোনোবা গৌতম দাস মই নাম্বাৰটো দি দিম এওঁ কিন্তু চিপাঝাৰ চাৰ্কুলৰ নহয় কোনো নহয় মই জানো মই খবৰ লৈছোঁ মোক ফচাবলৈ চেষ্টা কৰিছে কাৰণ মই মাটিৰ কাম এটা কৰি আছিলোঁ মানে মাটিৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম এটা তো এওঁলোকে ভাবিছে মই বসুন্ধৰা ঠিক কৈনো বা বসুন্ধৰাত মই মানে মাটিৰ কাৰণে এপ্লাই কৰিছোঁ চ' মোক মানে এনেকুৱাকৈ ঠগাব বিচাৰিছে যে এওঁলোকক মই পইচাটো দিলে আৰু মোৰ ডকুমেণ্টছখিনি দিলে কালিয়ে মোক মাটিৰ পট্টা এটা দি দিব গম পাইছেনে কেনেকৈ স্কেম কৰে তো এতিয়া মই ডকুমেণ্টছখিনি পঠাই চাওঁ একচেপ্ট কৰে নকৰে মই নাজানো হয়তো তেওঁ ডাউটো কৰিব পাৰে মোক নাজানো এবাৰ মই আগতে ফোন কৰি উঠিছোঁতো একো নাই বাৰু এইটো চাই লওঁ যদি হ'লটো হ'লে কথাখিনিতো গমেই পালে মই নাম্বাৰ চাম্বাৰ দি দিম বুজিটো পাইছেই চাগে গাইছ মই আকৌ এবাৰ ফোন লগাইছোঁ তোৰ হোৱাটছআপটো বিচাৰি পোৱা নাই কিবা হোৱাটছআপ নাম্বাৰ দিয়ে নেকি সুধি লওক ফোনটো নালাগা কৰি দিলে নেকি বাৰু ধৰা পৰিম বুলি ভাবিলে নেকি আপুনি যিজন ব্যক্তিক যোগাযোগ কৰিব চেষ্টা কৰি আছে তেওঁ এই মুহূৰ্তত আপোনাৰ কলটো স্বীকাৰ কৰিব পৰা নাই অনুগ্ৰহ কৰি কিছু হয়তো তেওঁ সন্দেহ কৰিলে যে মই ধৰা পেলাম বুলি তেওঁ মানে ৰিচিভ কৰা নাই ফোনটো আৰু এবাৰ মই ট্ৰাই কৰি চাওঁ লাষ্ট নহ'লে আৰু বাদ দিম আৰু আপুনি যিজন ব্যক্তিক কল কৰিছে তেওঁ এতিয়া আপুনি যিজন ব্যক্তি ঠিক আছে গাইছ ৰিচিভ কৰা নাই এইটো হ'ল নাম্বাৰটো এই মুহূৰ্তত আপোনাৰ এনেকুৱা নাম্বাৰ আপোনালোকে দেখিলে এতিয়া মই আপোনালোকক পটককৈ বুজাই দিওঁ যদি আপোনাক কোনোবাই চাৰ্কুল অফিচৰ পৰা ফোন কৰা বুলি কয় আৰু যদি আপোনাৰ লাটমণ্ডলে ফোন কৰে বা কোনোবা বেলেগে বিষয়াই ফোন কৰে আপুনি পইচাটো পে'মেণ্ট কৰি নিদিব আপুনি চাৰ্কুল অফিচত যাব যাই কেনে পাৰ্চনেলি লগ কৰি কথা পাতি বুজি ল'ব যে হৈছে কি নহ'লে এনেকুৱা স্কেমাৰে আপোনালোকৰ অনলাইন কৰা কথাটো গম পাই উঠি আপোনাক ফ্ৰড কৰিবৰ কাৰণে ফোন কৰে আৰু কৈ দিয়ে যে মই হেৰি কৰিম এই আপোনালোকৰ মাটিৰ পট্টাটো উলিয়াই দিম এনেকৈ মাটি পট্টা উলিয়াই দিব নোৱাৰে আৰু এইখিনিতে মই পুলিচ বিষয়া আমাৰ চিপাঝাৰ থানাৰ লগতে আমাৰ চাৰ্কুলৰ বাইদেউকো মই অনুৰোধ জনাম যে এই বিষয়টোত কিবা এটা একশ্যন লওক নহ'লে এনেকুৱাকৈ আৰু কিমান মানুহক ঠগি আছে ঠিক নাই গতিকে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যাতে এইটো মুখ্যমন্ত্ৰী বা পুলিচৰ বিভাগৰ লগত মানে গম পাই যায় তেওঁলোকে এটা কিবা কৰিব পাৰে নহ'লে সাধাৰণ মানুহ কেনেকৈ ঠগাই খাই থাকে এনেকুৱা ধৰণৰ স্কেম হৈ থাকে আপোনালোক সাৱধান থাকিব কোনো ধৰণৰ পে'মেণ্ট নকৰিব অনলাইন ফোন কৰিলে আপোনালোকে ক'ব যে আমি অফিচত গৈ লগ কৰিম তেতিয়া তেওঁলোকে ভয় খাই যাব এতিয়া ভয় খাই গৈ কেনে তেওঁ নিশ্চয় মই নাম চাম সোধাৰ কাৰণে হয়তো ডাউট কৰি দিলে সেইকাৰণে মোৰ ফোনটো আৰু ৰিচিভ নকৰিলে ধন্যবাদ